সাধাৰণ মানুহৰ এটা মনৰ কোৱেশ্চন এইটো যে আমি দল যে চেঞ্জ কৰোঁ কিয় কৰোঁ এইটো আপুনি এজ এ সাধাৰণ মানুহক কেনেকৈ বুজাব আমি এটা আশা লৈ বাৰু সাধাৰণ মানুহে এটা আশা লৈ এটা চিন্তাধাৰাৰে কাম কৰে যেতিয়া ৰাজনৈতিক দলটো বা সেই অনুষ্ঠানটো যিকোনো আজি ৰাজনৈতিক দল হয় কোনোবা এটা অনুষ্ঠানৰ লগত জড়িত হয় যেতিয়া অনুষ্ঠানটোৰ দেখে যে নিজৰ যিটো যাত্ৰা পথৰ পৰা সলনি হৈ যায় যেতিয়া সলনি হৈ যায় তেতিয়া স্বাভাৱিকতে সেই তাত মানুহৰ মনৰ যেতিয়া অমিল হয় যে এই ঘটনাবিলাক হৈছে আৰু লগত চাব নাই এতিয়া আপুনি এটা ঘটনা হৈছে চাওক মানুহে আলোচনা কৰিছে অলপ দিন আগতে কংগ্ৰেছে কৈছিল বাগানে বাগানে কিবা এটা প্ৰগ্ৰেম কৰিছিল বাগান অঞ্চললৈ গৈছিল এতিয়া সামাজিক মাধ্যমত এখন ফটো দেখিছিলোঁ যে পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া বাগানলৈ গৈছে ভূপেন বৰা আৰু কংগ্ৰেছৰ নেতাসকলৰ লগত কি কাৰণে গৈছে বাগানৰ শ্ৰমিকসকলৰ বা বাগানত যিসকল মানুহ থাকে চাহ বাগিচা অঞ্চলত যিখিনি মানুহ থাকে বা চাহ বাগিচাৰ শ্ৰমিকসকলৰ খবৰ ল'বলৈ গৈছে তেওঁৰ জীৱন ধাৰণ কেনেকৈ আছে কি কষ্টত আছে যে পৱন সিং ঘাটোৱাৰ চাহ জনগোষ্ঠীৰ এজন শক্তিশালী নেতা আছিল তেওঁ 91 চনত লোকসভালৈ নিৰ্বাচিত হৈ কেন্দ্ৰীয় মন্ত্ৰী হৈছিল প্ৰায় 30-40 বছৰ তেওঁ MP মন্ত্ৰী সব আছিল আৰু লগত গৈছে কোন আমাৰ তিতাবৰৰ কংগ্ৰেছৰ যিজন বিধায়ক ভাস্কৰ বৰুৱা কোনোবা এটা ছ'চিয়েল মিডিয়া পেজত দেখিলোঁ তেওঁ গৈছে বাগানৰ শ্ৰমিকসকল এতিয়া আমি যিটো জানো তেওঁ বহুকেইখন বাগানৰ মালিক তেওঁ যদি বাগানৰ শ্ৰমিকখিনিৰ সমস্যাখিনি সমাধান কৰে পৱন সিং ঘাটোৱাৰে যদি অসম চাহ মজদুৰ সংঘৰ সভাপতি আছিল বা এতিয়াও আছে ভাৰতৰ সবতকৈ এটা ডাঙৰ চাহ মানে সংগঠন তাত থকা মানুহখিনিয়ে যেতিয়া ক্ষমতাত নাথাকিলে তেতিয়া খবৰ ল'ব যায় যদি সেই তেওঁৰ ক্ষমতাত থকাখিনি সময়ত যদি খবৰ ল'লেহেঁতেন তেওঁলোকৰ সমস্যাবিলাক সমাধান কৰিলেহেঁতেন আপুনি যেতিয়া চাহ বাগিচা অঞ্চললৈ যায় আমিতো সঘন গৈ আছোঁ আৰু মোৰ জন্ম হৈছিল তিনিচুকীয়াত তাতো ওচৰত চব চাহ বাগিচা প্ৰায় আমাৰ এই যে 30-40-45 বছৰ প্ৰায় নাই বাগানৰ বিভিন্ন বাগানৰ ভিতৰৰ অঞ্চললৈ গৈছিলোঁ মোৰ প্ৰয়াত পিতৃ চাহ শ্ৰমিক সংগঠনৰ লগত জড়িত আছিল তেতিয়াৰ বাগানৰ যিবিলাক পৰিৱেশ আছিল বাগানৰ ভিতৰলৈ আপুনি যাব নোৱাৰে অৱস্থা বোকা ৰাস্তা নাই আজি যদি আপুনি বাগানত যিকোনো বাগান লৈ যায় দেখিব ৰাস্তাৰ ভিতৰত এতিয়া ব্লক দিয়া ৰাস্তা বনিছে বাগানৰ লাইনবিলাকলৈ এতিয়া বাগানৰ ভিতৰত স্কুল হৈছে এতিয়া বাগানৰ ছাত্ৰ ছাত্ৰীসকলক এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চিকিৎসাৰ ব্যৱস্থা কৰিছে এতিয়া লাইটৰ ব্যৱস্থা কৰিছে ৰাস্তা বনাইছে স্কুলৰ ব্যৱস্থা কৰি দিছে তাৰ ফলত কি হৈছে বাগানৰ সেই পিছপৰা শ্ৰমিকসকল আজি শিক্ষিত হৈছে যেতিয়া শিক্ষিত হোৱাৰ পিছতে বাগানৰ শ্ৰমিকসকলে আৰু এতিয়া কংগ্ৰেছক ভোট নিদিয়া হ'ল স্বাধীনতাত যেতিয়া ভাৰতবৰ্ষত প্ৰথমবাৰ স্বাধীনতা হোৱাৰ পিছত 52 চনত প্ৰায় যিমান সাধাৰণ নিৰ্বাচন হৈছে প্ৰায় বোধহয় আপুনি 14 চনলৈকে যিমানবিলাক ইলেকশ্যন হৈছে লোকসভাৰ নিৰ্বাচন বিধানসভাৰ নিৰ্বাচন অসমৰ চাহ শ্ৰমিকে সদায় কংগ্ৰেছক ভোট দিছিল 14 চনত প্ৰথমবাৰ চাহ শ্ৰমিকসকলে ভাৰতীয় জনতা পাৰ্টিক ভোট দিয়া আৰম্ভ কৰিলে সেইবাৰ বোধহয় 60-70% মানুহে ভোট দিলে তাৰ পিছত 14 দিলে 16ত সেইটো গৈ 80 প্ৰায় 80 মান পালে আৰু 19ৰ লোকসভা নিৰ্বাচনত 90% গ'ল তাৰ আগলৈকে সেইকাৰণে চাহ শ্ৰমিকসকলক কংগ্ৰেছে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছিল এই যে যিবিলাক ঘটনা এই ঘটনাবিলাকৰ পিছত আজি লাহে লাহে কংগ্ৰেছৰ প্ৰতি মোৰ বুলি নহয় বহু মানুহৰ বিতৃষ্ণা জন্মিছে যে এই দলত থাকিলে জনসাধাৰণৰ বা কাম কৰিব যি ৰাস্তাত জালিব মহাত্মা গান্ধীয়ে যি কংগ্ৰেছ প্ৰতিষ্ঠা কৰিছিল সেই কংগ্ৰেছত গান্ধীজীয়ে যি কৈছিল বা আগৰ নেতাসকলে যি হিচাপে কংগ্ৰেছটোক লৈ যাব বিচাৰিছিল এইটোতো কংগ্ৰেছ সেইটো নাই এতিয়া পৰিয়াল হ'ব লাগিব আৰু যেতিয়াই মই আজি আপোনাক ইয়াৰ সন্মুখত দায়িত্ব সহকাৰে কৈ গৈছোঁ কোনো ৰাজ্যত যিকোনো এজন নেতাই যেতিয়া ডাঙৰ হৈ যাব বিচাৰে কংগ্ৰেছত তেতিয়া সেইজন নেতাক বহাই দিয়া হয় এনেও ঘটনা বহুত আছে উদাহৰণ দিব লাগিলে এইটো এতিয়া নহয় 65 চন মানে 57 চনমানৰ পৰা লাহে লাহে আৰম্ভ হৈছে যেতিয়া এজন নেতা ৰাজ্যত শক্তিশালী হৈ যায় আপুনি যদি অসমৰ কংগ্ৰেছৰ ৰাজনীতি কেতিয়াবা অধ্যয়ন কৰে ভালকৈ বা যিসকল প্ৰবীণ ৰাজনীতি আছে ৰাজনীতিবিদ এতিয়াও আছে যিসকলে কংগ্ৰেছৰ লগত জড়িত তেওঁলোকৰ লগত আলোচনা যদি কৰে বুজি পাব যে কোনোবা এজন নেতাই যেতিয়া বাঢ়ি যায় এই অকল এনেকুৱাই নহয় এতিয়া গোলাম নবী আজাদ আঁতৰি গ'ল আঁতৰাই দিয়া হ'ল যিয়ে বাঢ়ি যায় হিমন্ত বিশ্ব শৰ্মা আঁতৰি গ'ল যেতিয়া ক্ষমতা বাঢ়ি যায় যে সেই দুজন হ'লে কিজানি কংগ্ৰেছৰ সেই যে জ্যেষ্ঠ পৰিয়াল যিটো পৰিয়ালৰ কৰি থাকিব লাগিব নমস্কাৰ আপুনি সেই পৰিয়ালৰ বস্তুটো মই অকণমান কওঁ ইয়াতে যে মই সুধিছিলোঁ এজন মানুহক যে আপুনি এটা কথাত কি ক'ব কংগ্ৰেছ মানে কি কৈছিল যে এইটো এনেকুৱা এটা দল মানে ফেমিলিৰ ভিতৰত ৰাখাটো দল হয় আপুনি মানেনে কথাটো হয় ফেমিলিৰ মানত হয় চাওক আপুনি এই বস্তুটো কেতিয়া আৰম্ভ হৈছিল এইটো বোধ হয়
1939 চনত 38-39 চনতে যেতিয়া মহাত্মা গান্ধীয়ে বা নেহেৰুৱে যেতিয়া কংগ্ৰেছ সভাপতি নিৰ্বাচন হৈছিল পাটাবী সীতাৰামায়াক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব কৰিছিল নেতাজী সুভাষ বসুৱে তাৰ বিৰুদ্ধে কৰিছিল ডেকাসকলে তাৰ বিৰুদ্ধে কৰিছিল সেই তাৰ ফলত এতিয়া নেতাজীৰ লগত সংঘাত আৰম্ভ হ'ল সেই তেতিয়া আৰম্ভ হৈছে 52-55 চনতো এবাৰ সংঘাত হৈছে আপুনি প্ৰতি 10-15 বছৰ মূৰে মূৰে নেতৃত্বৰ লগত বা পৰিয়ালৰ লগত মানুহৰ সংঘাত হয় যেতিয়া বস্তুটো ছাপ্ৰেছ কৰিব বিচাৰিব সদায়তো মানুহে নাথাকে জনসাধাৰণে অসমত বা বিভিন্ন ৰাজ্যৰ জনসাধাৰণে আৰু এটা সমৰ্থন কৰে এজন নেতাক তেওঁৰ কাৰ্য পদ্ধতি যেতিয়া দেখে এই নেতাজন বাঢ়ি গৈছে তেতিয়া তেওঁলোকে কাটি যায় এইটো 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 পৰিয়ালৰ ৰাজনীতি এতিয়া তাৰ বাহিৰে ক'তো নাযায় আজি মল্লিকাৰ্জুন খাৰ্গে সভাপতি পাতিছে ঠিক আছে মল্লিকাৰ্জুন খাৰ্গে সভাপতি হৈছে কিন্তু সকলো দায়িত্ব এজন মানুহে লয় যে তেওঁ সব ডিচিশ্যন লয় কিন্তু কোনো একাউণ্টেবিলিটি কোনো ৰেছপন্সিবিলিটি নাই খালি তেওঁ ডিচিশ্যন লৈ থাকিব পাৰে তেওঁৰ ডিচিশ্যনত হ'ব কিন্তু তেওঁৰ কোনো একাউণ্টেবিলিটি বা ৰেছপন্সিবিলিটি একো নাই তেওঁ ডিচিশ্যনটো নিজে ল'ব তেওঁ যি বিচাৰিব এইটোৱে কৰিব কিন্তু তেওঁৰ কোনো দায়িত্ব নলয় দায়িত্বটো বেলেগে লয় এতিয়া নিৰ্বাচনত যদি হাৰে তেতিয়াহ'লে তেওঁ দায়িত্ব নলয় এতিয়া কৰ্ণাটকত জিকিছে জিকাৰ লগে লগে ক'লে ভাৰত জোড়ো যাত্ৰাৰ কাৰণে তাৰ প্ৰভাৱৰ কাৰণে আমি কৰ্ণাটক জিকিছোঁ মধ্যপ্ৰদেশ ৰাজস্থানতো ভাৰত জোড়ো যাত্ৰা হৈছিল তাত হাৰিছে কিন্তু তাৰ দায়িত্বটো নলয় এতিয়া ৰাজস্থানত এতিয়া উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত প্ৰিয়ংকা গান্ধীয়ে নেতৃত্ব দিছিল 17 চনত 23 চনত কিন্তু হৰাৰ ৰেছপন্সিবিলিটি নলয় তেওঁ মুখ্যমন্ত্ৰী পাতি দিলে প্ৰিয়ংকা গান্ধী গোটেই তেওঁৰ মতে হ'ল কিন্তু দায়িত্বটো তেওঁ নলয় কিন্তু ভাৰতীয় জনতা পাৰ্টি সেইটো নহয় ভাৰতীয় জনতা পাৰ্টি এটা কালেক্টিভ লিডাৰশ্বিপত কাম কৰে কোনেও ইয়াত ক'ব নোৱাৰে যে যিটো ডিচিশ্যন লয় কোনেও ক'ব নোৱাৰে ইয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও ক'ব নোৱাৰে আৰু অসমৰ আমাৰ এতিয়া যিমানখিনি দেখিছোঁ দায়িত্ব বা পাৰ্টিৰ যিখিনি সিদ্ধান্ত হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই লগত পৰামৰ্শ হয় কিন্তু পাৰ্টিৰ ৰাজ্যিক নেতৃত্বই সাংগঠনিক কথাবিলাকৰ দায়িত্ব লয় আৰু আমাৰ দেখিলে আপুনি ভাৰতীয় জনতা পাৰ্টিৰ যিখন নিৰ্বাচনী ঘোষণা পত্ৰ আছিল এতিয়া নহয় এতিয়া আৰ্টিকল 370 লৈ 96 চনৰ মানৰ পৰাই আছিল প্ৰতিখন ঘোষণা পত্ৰতে 57 চন মানৰ পৰাই আৰ্টিকল 370 ডিমাণ্ড কৰা আছিল হোৱা নাছিল যেতিয়া আমাৰ সংখ্যাগৰিষ্ঠ আছে তেতিয়া আমি কৰিছোঁ আমাৰ ঘোষণা পত্ৰ বা আমি যিটো বিচাৰধাৰা বা যিটো চিন্তাধাৰা বা যিটো আদৰ্শৰ পৰা কিন্তু আঁতৰিজনে কংগ্ৰেছে আৰু কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক কথাৰ বতৰাটোৱেই লাহে লাহে আজিও কংগ্ৰেছৰ কোনোবা এজন অন্ধ্ৰপ্ৰদেশত বোধহয় কংগ্ৰেছ সভানেত্ৰী কংগ্ৰেছ প্ৰেচিডেণ্টে ৰিজাইন দিছে লাহে 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 সংঘাত নাই যিচাম মানুহে নিজৰ চিন্তাধাৰাৰে সমাজৰ কাৰণে কাম কৰিব বিচাৰে সেইবিলাক মানুহে হয়তো আৰু বেছি দিন দেখিব আৰু ইয়াতো লাহে লাহে আৰু হয়তো এসপ্তাহ 10 দিনৰ ভিতৰত আৰু অসমতো আৰু মানুহে দল ত্যাগ কৰিব তাত আৰু বেছি দিন থাকিব নোৱাৰে এইটো ফাইনেল ইয়াত আৰু হ'ব এতিয়া হয়তো কিছুমান মানুহৰ কাৰণে বা কিছুমান কথা বতৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিত কিছুমানৰ কাৰণে হয়তো দৰজাখন বন্ধ হৈ আছে আমি বিচাৰধাৰাৰ মতে যিখিনি মানুহ আকৰ্ষিত হ'ব সেইখিনি মানুহক ল'ব আৰু বিভিন্ন সময়ত চাই মেলি আৰু মুখ্যমন্ত্ৰী মানুহে মহোদয় কেতিয়াবা কৈ আছে যে কেতিয়াবা ভেকেঞ্চিও নাই বুলি কৈছিল কিন্তু তথাপিও কিছু মানুহ এতিয়া দললৈ আহিব কৈছে গ্ৰাম্য অঞ্চলৰ পৰা আপুনি বিভিন্ন অসমৰ য'তেই যায় এতিয়া দললৈ মানুহ আহিব বিচাৰিছে কিছুমানৰ ক্ষেত্ৰত আমি ৰাখাই দিয়া হৈছে কিবা হৈছে সেইটো আপুনি দেখিব তেনেকুৱা চলি আছে আৰু পৰিয়ালকেন্দ্ৰিক যিমানেই চলিব কংগ্ৰেছৰ সিমানেই জনসাধাৰণৰ পৰা বিচ্ছিন্ন হৈ গৈ থাকিব পৰিয়ালৰ মতে যেতিয়ালৈকে কালেক্টিভ লিডাৰশ্বিপলৈ নাহিব তেতিয়ালৈকে তেওঁলোকে যিমানে যি কথা নকওক কিন্তু মানুহে সেইটোত কেতিয়াও কোনো মানুহে ভাৰতত সেই এটা বস্তুত মানুহে এতিয়া বিশ্বাস নকৰা হৈছে মই কৈছোঁ তেওঁলোকৰ চব কৰে কিন্তু তেওঁলোকে ডিচিশ্যন চব ল'ব কিন্তু ৰেছপন্সিবিলিটি বা একাউণ্টেবিলিটি তেওঁলোকৰ কাৰণে একো নাই